হেল্ল' এভৰিৱান, আজি বনাম মচুৰ দাইলৰ বৰা থেকেৰা টেঙাৰ সৈতে। সেয়ে মচুৰ দাইলখিনি অকণমান টাইম তিয়াই থৈ দিছিলোঁ, এতিয়া মিক্সিত পিচি ল'লোঁ। এতিয়া মিডিয়াম চাইজৰ পিঁয়াজ দুটা লৈছোঁ, মিহিকৈ কাটি ল'লোঁ। ইয়াতে আদা নহৰু পেষ্ট অকণমান দি দিছোঁ, নিমখটো সোৱাদ অনুসৰি দিছোঁ। সকলোখিনি দি পেলাই ভালদৰে এটা মিশ্ৰণ তৈয়াৰ কৰি লৈছোঁ। আনফালে কেৰাহীত তেলো গৰম হৈ গ'ল, অকণমানকৈ দি পেলাই সকলোখিনি বৰা মই ভালদৰে ভাজি ল'লোঁ। এতিয়া আহক থেকেৰা টেঙাখন বনাওঁ। কেৰাহীত শুকান জলকীয়া সৰিয়হ দি পেলাই ভাজি লৈছোঁ। পিঁয়াজ আদা নহৰু পেষ্ট দি পেলাই ভালদৰে ভাজি ল'লোঁ। হালধি দি পেলাই আৰু অকণমান টাইম ভাজি লৈছোঁ। এতিয়া তিয়াই থৈ দিয়া থেকেৰা টেঙাখিনি দি দিছোঁ ইয়াতে, দি পেলাই অকণমান আৰু ভালদৰে ভাজি ল'ম। এতিয়া প্ৰয়োজন অনুসৰি গৰম পানী দি দিছোঁ। এতিয়া চাউলৰ গুড়ি দি পেলাই অকণমান টাইম উতল আহিবলৈ দিম। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া ভাজি লোৱা বৰাখিনি ইয়াতে দি দিছোঁ। অকণমান ৰাখি দিছোঁ কাৰণ শুকান ফ্ৰাইও ভাল লাগে খাই। এয়া মোৰ থেকেৰা টেঙাৰ সৈতে মচুৰ দাইলৰ বৰখন ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।